মই ডাৱৰীয়া বতৰ আছিল, চাহ বাগানৰ এই পাতবিলাক নাছিল আৰু কুঁৱলী আছিল, এটা পেইণ্টিঙৰ নিচিনা কিছুমান ছবি আছে। তাৰপিছত মোৰ মনত আছে ৰবীন্দ্ৰনগৰ থিয়েটাৰ মানে হেঙুল থিয়েটাৰত আছিলোঁ মই। আৰু মই যেতিয়া গাড়ীৰে যাওঁ তেতিয়া দেখিছিলোঁ মানে ইমান ধুনীয়া লাগিছে, ভাইবছটো ইমান ভাল, কেতিয়া যে নাটক শেষ কৰিম, কেতিয়া যে ফুৰিম। মই তেতিয়া মানে ৰবীন্দ্ৰনগৰক কৈছিলোঁ কি নহয় নাটক শ্ব'ৰ পিছত নহয় অকণমান ফুৰিম দেই। কৈছে তুমি এখন কিবা বম্বে পাইছা নেকি কি এনেকৈ ৰাতি 12টা বজাত তুমি দুলীয়াজান ফুৰিবা। তেতিয়া মই মানে ৰাতিপুৱাৰ কাৰণে ৰৈ আছিলোঁ। ঠিক 5টামান বজাত পুৰা ট্ৰেকশ্বুট, নাগা শ্বল, বান্দৰ টুপি এটা পিন্ধি পেলাই পুৰা ঢাকি পেলাই, মোৰ এতিয়াও মনত আছে। খুব ধুনীয়া প্লানিং, মানে গছৰ পাতবিলাক পৰি আছিল, য়েলো পাতবিলাক। দেন ক'ৰবাত বিদেশতে আছোঁ আৰু মেৰুণ কালাৰৰ ইউনিফৰ্ম পিন্ধা বাচ্চাবিলাক আছিলে ক'ৰবাত। আৰু মই পুৰা 2 ঘণ্টা পুৰা দুলীয়াজান অকলে অকলে ফুৰি 7:30 ঘৰত সোমাইছোঁ। তেতিয়াও আমাৰ গ্ৰুপৰ চব শুই আছিলে হেঙুল থিয়েটাৰৰ মানুহবোৰ। আৰু মানে খুব গালিও খাইছোঁ কি এনেকুৱা কেতিয়াও নকৰিবা, কোনোবাই তোমাক কিডনেপ কৰিলে কি হ'ব হে। বুঢ়া মানুহক কিডনেপ কোনেও নকৰে। চ' তেতিয়াৰ পৰা মই প্ৰেমত মানে সদায় ভাল পাওঁ দুলীয়াজান। আৰু আজিৰ যিটো অভিজ্ঞতা মই নাজানো মই আপোনালোকক কি দিছোঁ, কিন্তু মই বৰ সুন্দৰ ৰাইজ পাইছোঁ, ইমান ভাল লাগিছে। অসমত সদায় এটা ভয় লাগি থাকে, কেৱল অসম বুলি নহয় বহুতো ঠাই আছে, কিন্তু আজি বোধহয় প্ৰথম এটা মোবাইল বজা নাই, মোবাইল একদমেই বজা নাই। ইমান ভাল লাগিছে সঁচাকৈ কৈছোঁ, মানে মোৰ খুব ভয় লাগি থাকে আৰু দুখ লাগি থাকে। আৰু যেন এনেকুৱা লাগে ইহঁতৰ নৰ্থ ইণ্ডিয়ান মানুহ সদায় যেন কিবা যিকোনো হালকাত এটা যেন প্ৰাউড ফিল কৰি চোৱা আমাৰ অসমৰ মানুহ কিমান ভাল। So wonderful audience, thank you so much. বাইদেউ এটা প্ৰশ্ন সুধিবলৈ সদায় মন গৈ থাকে। আপোনাক আপোনাৰ অভিনয় জীৱন যথেষ্ট দীঘলীয়া বা যথেষ্ট অভিজ্ঞতা সম্পন্ন, কিন্তু গোটেই ভাৰতবৰ্ষৰ মানুহে আপোনাক বেণ্ডিট কুইনৰ পৰা যি ধৰণে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে সেয়া সুকীয়া। কিন্তু যি হওক, আপুনি যদি অভিনেতা নহ'লহেঁতেন কি হ'লহেঁতেন? খেতিয়ক হ'লোহেঁতেন। অভিনেতা নহ'লে মই খেতিয়ক হ'লোহেঁতেন। আমাৰ মাজত বহি আছে ফণীন্দ্ৰ দেৱ চৌধুৰী ডাঙৰীয়া। মই ভাবোঁ দেৱ চৌধুৰী ডাঙৰীয়াৰ মনত বহু প্ৰশ্ন থাকিব। দুলীয়াজানক আমি দুলীয়াজান বুলি ক'লেই আমি এটা নাম আমাৰ মনলৈ আহে, সকলোৱে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। গতিকে দেৱ চৌধুৰী আৰু অসীম সীমা বিশ্বাস ইয়াত বহি আছে, গতিকে দেৱ চৌধুৰীক অনুৰোধ জনাইছোঁ মনৰ প্ৰশ্নটো সুধিব। আগৰ কথা এটা মনত আছে, মনত পৰিছে এতিয়া। মই নগাঁৱৰ কলগৰ পাৰত ৰাতি বহি আছিলোঁ, প্ৰায় মাজনিশা 10-12 বছৰ আগতে। আমাৰ পৰিয়ালো আছিলে, আমি আছিলোঁ তাৰে টুৰিষ্ট লজ এটা কলগৰ পাৰত। ৰাতি দেখিলোঁ কেইগৰাকীমান মানুহ আহিছে। আমি চালোঁ কোন আছিলে, দ্ৰৌপদীক ধৰিব নোৱাৰিলোঁ কলগৰ পাৰৰ পৰা কোন আহিছে। কলগৰ পাৰৰ পৰা উভতি আহি গেষ্ট হাউচৰ টুৰিষ্ট মানুহক সুধিলোঁ কোন আছিলে। আমি চৰাইমাকৈ দেখা পাইছিলোঁ যে কোনোবা এগৰাকী আমাৰ কাষৰ কোঠালিটোতে সোমাই গৈছে। তেওঁলোকে ক'লে সেয়া আপোনাৰ বিশ্বাস আছিলে। আমি সেই আন্ধাৰত ভালকৈ দেখা নাপালোঁ, আৰু এই সুদীৰ্ঘ অপেক্ষাৰ অন্তত আজি দুলীয়াজানত মই তেখেতক এনেদৰে সন্মুখৰ পৰা দেখা পাইছোঁ আৰু এনেকুৱা ধৰণে অভিভূত হৈছোঁ। আৰু মই নিশ্চিত যে তেখেতৰ আজি অভিনয় প্ৰত্যেকজন মানুহৰ আজি মন চুই গৈছে, হৃদয় স্পৰ্শ কৰিছে। যিখিনি নাটকৰ বক্তব্য সেই সম্পৰ্কত মই ক'ব নাযাওঁ, সেই স্ত্ৰী পত্ৰ গুৰুদেৱে পঢ়িছে, তই জানে তাৰ পৰিৱেশন। মই ভাবি আছিলোঁ যে চ'ল' প্ৰগ্ৰেম, স্ত্ৰী পত্ৰ, এখন চিঠি প্ৰায় 45 মিনিট ধৰি মাত্ৰ এগৰাকী মানুহে কেনেকুৱা ধৰণে মানে শ্ৰোতা দৰ্শকক ধৰি ৰাখিব, একটা সাংঘাতিক ডাঙৰ কথা। অন্য এখন নাটক হ'লে বেলেগ কথা,
কিন্তু এককভাৱে তেনেকুৱা এখন চিঠিৰে এনেদৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখা, নীৰৱ কৰি ৰখা এক আশ্চৰ্যজনক কথা আৰু মোৰ বাবে আজি এক আশ্চৰ্যকৰ অভিজ্ঞতা। মই একক নাটক সঁচাকৈ দেখা নাছিলোঁ আগতে। আজি মই প্ৰথম দেখিলোঁ, শুনিছিলোঁ কিন্তু মই দেখা নাছিলোঁ। আজি প্ৰথম দেখিলোঁ আৰু মোৰ কি সৌভাগ্য আজি সীমা বিশ্বাস তাৰ নায়িকা তেখেতে পৰিৱেশন কৰি মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। থেংক ইউ। আৰু এটা মই প্ৰশ্ন কৰিব খুজিছোঁ, যোৱা কিছুদিন ধৰি মই কেইখনমান নাটক বাহিৰতো চাইছোঁ, অলপতে অলপমান চাই আহিছিলোঁ অভিজিতা গগৈৰ নাটক বম্বেত চালোঁ, তাতে অ'কে টাটা বাই বাই এই নাটকখন চালোঁ, অ'কে টাটা বাই বাই। তাৰ আগতে দুখনমান থিয়েটাৰ চাইছোঁ তাতে নাটক। মই এটা সীমা বিশ্বাস বেছিকেলি মই যিমান দূৰ জানো যে থিয়েটাৰৰ লগত তেখেতে বিশেষ কমফৰ্টেবল ফিল কৰে চিনেমাত কৰিও। যদি চিনেমাৰ কাৰণে হয়তো বেছিকৈ মানুহে জানে, কিন্তু তেখেত NSDৰ পৰা আহিছে আৰু NSD বেছিকেলি নাটকৰ এটা অনুষ্ঠান, আমি তেনেকুৱা ধৰণে জানো। এই যে মই বম্বেত নাটককেইখন দেখিলোঁ, তাৰপিছত মই দুটামান কথা মন কৰিলোঁ যে তাৰ বম্বেৰ নাটকৰ পৰিৱেশন, আনকি অভিজিতা নাটকৰ পৰিৱেশনো তাত অলপমান বেলেগ ধৰণৰ। যদি এখন অসমত পৰিৱেশন কৰা হয় হয়তো অলপমান পৰিৱেশনটো বেলেগ ধৰণৰ হ'ব। আজি সীমা বিশ্বাসে কেইটামান কৰিছে যে দৰ্শকৰ যিটো সংযোগ আমাৰ নাটকত আমি বেছিকৈ দেখা নাপাওঁ। দৰ্শক বহি থাকে অন্ধকাৰৰ মাজত আৰু অভিনেতা অভিনেত্ৰীয়ে সন্মুখত হয়তো অভিনয় কৰে, আমি অভিনয় চাওঁ। কিন্তু বম্বে বা বাহিৰৰ পৰা যিবিলাক নাটক দেখিলোঁ তাত দেখিছোঁ যে দৰ্শকৰ লগত এটা সংযোগ স্থাপন হৈছে আৰু ইমান সাৱলীলভাৱে সেই সংযোগটো স্থাপন হয় নহয়, সেইটো দেখি মোৰ অলপ আচৰিত লাগে। আজি মাজতে যেতিয়া আপুনি দুটামান অসমীয়া ধৰ্মৰ কথা ক'লে, অসমীয়া ডাইলগ প্ৰক্ষেপ কৰিলে, সেইখিনি সময়ত ঠিক তেনেকুৱা এটা সংযোগ মই ইয়াত দেখা পাইছোঁ। কিন্তু সাধাৰণতে অসমৰ নাটকত আমি সেই বস্তুটো দেখা নাপাওঁ। আপুনি ভাৰতবৰ্ষৰ বা হয়তো আন্তৰ্জাতিক ক্ষেত্ৰতো বহু নাটক দেখিছে, নিজে পৰিৱেশন কৰিছে যে অসমৰ নাট আৰু বাহিৰৰ নাটৰ মাজত আপুনি কেনে প্ৰভেদ লক্ষ্য কৰে আৰু সেই যি প্ৰভেদ লক্ষ্য কৰে সেই প্ৰভেদে অসমৰ নাট জগতৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ উত্তৰণত সহায় কৰিব পাৰে সেই সম্পৰ্কে জানিব পাৰিলে বিশেষকৈ নাট্যগোষ্ঠীসমূহ যিহেতু নাটক বৰ ভাল পায়, যিহেতু নাটক শিকি আছে, তেনেকুৱা ল'ৰা ছোৱালী বহুত আছে, তেওঁলোকৰ কাৰণে বৰ উপকাৰ হ'ব। আৰু মই নিজেও সেই বিষয়ে জানিবলৈ খুবেই উৎসুক। যেতিয়া বাহিৰলৈ যাওঁ নাটক চোৱাৰ এটা মই ইচ্ছা কৰোঁ। এইবাৰ বম্বেলৈ প্ৰথমে চাইছোঁ নাটক, কিন্তু দুৰ্ভাগ্যৰ কথা মই 5 তাৰিখে আহিব লগা হ'ল। 5 তাৰিখৰ পৰা আৰম্ভ হৈছিলে পৃথিৱী থিয়েটাৰৰ প্ৰগ্ৰেম আছিলে। আপোনালোকৰ নামো মই দেখিছোঁ, মই ভাবি আছিলোঁ, কিন্তু মই টিকেটটো 5 তাৰিখত কৰি থোৱা থাকিলে মই চাব নাপালোঁ। যেতিয়া বম্বেলৈ যাওঁ পৃথিৱী থিয়েটাৰত মই নাটক চাবলৈ যাওঁগৈ। এইবাৰ উপায় নাপায় চামকদেৱৰ প্ৰগ্ৰেম এটা চালোঁ, তেখেতৰ প্ৰগ্ৰেম, আৰু সেই কোৰিঅ'গ্ৰাফটো দেখিও মই মন্ত্ৰমুগ্ধ হ'লোঁ বম্বে। গতিকে বাহিৰৰ লগত যেতিয়া কিবা এটা অনুষ্ঠান চাওঁ মই ভাবোঁ যে সেই বস্তুটো কেনেকৈ অসমত লৈ আহি কিবা এটা উত্তৰণত সহায় কৰিব পাৰিম। আৰু আপোনাক সহজতে দুলীয়াজনৰ মানে ইমান সোনকালে নাপায়, সেই ক্ষেত্ৰত হয়তো আপুনি কিছু কথা ক'লে আজি সকলোৰে কাৰণে বৰ উপকাৰ হ'ব, মই সেইটো আশা কৰিছোঁ। মই এনেই ব্যক্তিগতভাৱে এজন লোকেল আমাৰ বন্ধু বান্ধৱ ইয়াৰে এই সংস্থাৰে পথাৰৰ আমি এনে আলোচনা কৰি আছিলোঁ। আচলতে সময়ৰ লগে লগে বহুত বস্তু সলনি হৈ যায়। ধৰকচোন মই আজি নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা পাছ আউট বহুত বছৰ আগতে, তাৰপিছত দলৰ বেলৰ এটা বেলেগ জেনেৰেশ্যন আহিছে, সিহঁতৰো এটা বেলেগ সময়ৰ সৈতে সলনি হৈ গৈছে। তাৰপিছত বিপ্লৱৰ জেনেৰেশ্যন, এনেকৈ সলনিৰ সময়ৰ সৈতে বস্তুবিলাকো সলনি হৈ যায় আৰু আমাৰ মাজত সেইটো চকু দৃষ্টিভংগী থকাটো দৰকাৰ। কি মোৰ আশে পাশে কি চলি আছে, মোৰ আশে পাশে সেই হিচাপে অকণমান সময়ৰ সৈতে যাব লাগে। এতিয়া ধৰকচোন মই যিকোনো নাটকে আৰম্ভ কৰোঁ, আজি মই প্ৰায় 6খনমান মই বম্বেত নাটক কৰিছিলোঁ। প্ৰব্লেম হয় বম্বেত কি